নমস্কাৰ MLD এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি শংকৰদেৱৰ ওপৰত 20টা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আশা কৰোঁ শংকৰদেৱৰ ওপৰত বাছি লৈ অনা এই 20টা কুৱেশ্যনে আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব। সেয়ে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। বলক এতিয়া আমি প্ৰশ্ন উত্তৰবোৰ ডিছকাছ কৰোঁ। প্ৰথম প্ৰশ্ন, শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ কোৱাৰ আগতে মই 3 ছেকেণ্ড এটা গেপ ৰাখিম, কাৰণ আপোনালোকে যাতে ভাবিব পাৰে অকণমান। এনচাৰ 1449 চনত। প্ৰশ্ন নম্বৰ 2, শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1568 চনত। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ গুৰুৰ নাম কি আছিল? উত্তৰ মহেন্দ্ৰ কন্দলী। বন্ধুসকল, প্ৰশ্নটো সোধাৰ পিছত মাত্ৰ কিছু সময়ৰ বাবে এনচাৰটো ঢাকি ৰাখিছোঁ, কাৰণ যাতে আপুনি মই কোৱাৰ আগতে এবাৰ ভাবিব পাৰে। কাৰণ অপশ্যনেল কুৱেশ্যনবোৰ চাই গ'লে তাতে এক্সাম হলত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। ছেম এনচাৰৰ লগত মিল থকা এটা অপশ্যন আহিলে আপুনি পাজলত পৰি যাব। সেইবাবে এনেকৈ মুখস্থ হ'লে বেছি ভাল। 4 নম্বৰ কুৱেশ্যন, তেওঁ কিমান বছৰ বয়সত পিতৃক হেৰুৱাইছিল? উত্তৰ 7 বছৰ বয়সত শংকৰদেৱে নিজৰ পিতৃক হেৰুৱাইছিল। কুৱেশ্যন, শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ সত্যসন্ধ্যা। কুৱেশ্যন নম্বৰ 6, শংকৰদেৱৰ কোনটো বংশত জন্ম হৈছিল? উত্তৰ শিৰোমণি বাৰভূঞা বংশত। প্ৰশ্নবোৰ মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট। কিন্তু শংকৰদেৱৰ ওপৰত গোটেইখিনি কমন কুৱেশ্যন মই আচলতে বাছি লৈ আহিছোঁ। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কুৱেশ্যন নম্বৰ 7, শংকৰদেৱৰ প্ৰথমটো কবিতা কি আছিল? উত্তৰ কৰতল কমল। কুৱেশ্যন নম্বৰ 8, শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম কি আছিল? উত্তৰ সূৰ্যৱতী। কুৱেশ্যন নম্বৰ 9, শংকৰদেৱে লিখা প্ৰথমখন গ্ৰন্থ কি আছিল? উত্তৰ হৰিচন্দ্ৰ উপাখ্যান। কুৱেশ্যন নম্বৰ 10, শংকৰদেৱৰ প্ৰথমটো বৰগীত কি আছিল? উত্তৰ মন মেৰি ৰাম চৰণেহি লাগো। কুৱেশ্যন নম্বৰ 11, তেওঁৰ দ্বিতীয় পত্নীৰ নাম কি আছিল? কালিন্দী। মনত ৰাখিব, শংকৰদেৱে দ্বিতীয় বিবাহ কৰিছিল 54 বছৰ বয়সত। এইটো এটা কুৱেশ্যন হ'ব পাৰে যিহেতু। কুৱেশ্যন নম্বৰ 12, পত্নীপ্ৰসাদৰ ৰচক কোন? উত্তৰ শংকৰদেৱ। মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট হয় আটাইবোৰ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 13, শংকৰদেৱৰ ডাঙৰ পুত্ৰৰ নাম কি আছিল? উত্তৰ ৰামানন্দ। কুৱেশ্যন নম্বৰ 14, শংকৰদেৱে লিখা নাট ভাওনাখনৰ নাম কি? উত্তৰ চিহ্নযাত্ৰা। কুৱেশ্যন নম্বৰ 15, শংকৰদেৱে সংস্কৃত ভাষাত লিখা পুথিখন কি? উত্তৰ ভক্তি ৰত্নাকৰ। বন্ধুসকল, আপোনালোকৰ বাবেই যিহেতু যথেষ্ট সময় দি যথেষ্ট কষ্ট কৰি ভিডিঅ'বোৰ লৈ আহোঁ, সেইবাবে আপোনালোকৰ পৰা যদি এটা লাইক পাওঁ, এটা ছাবস্ক্ৰাইব পাওঁ, নথৈ আনন্দিত হওঁ। সদায় এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ লৈ আহিবৰ বাবে উৎফুল্লিত হওঁ। বন্ধুসকল, এতিয়া নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? উত্তৰ উত্তৰাকাণ্ড। কুৱেশ্যন নম্বৰ 18, অজমিল উপাখ্যানৰ ৰচক কোন? উত্তৰ শংকৰদেৱ। কুৱেশ্যন নম্বৰ 19, কাৰ অনুৰোধত শংকৰদেৱে ৰাম বিজয় লিখিছিল? উত্তৰ বীৰ চিলাৰায়। চিলাৰায়ৰ অনুৰোধত শংকৰদেৱে ৰাম বিজয় লিখিছিল। কুৱেশ্যন নম্বৰ 20, শংকৰ মাধৱৰ প্ৰথম সাক্ষাতক কি নামেৰে জনা যায়? উত্তৰটো আপুনি কমেণ্ট বক্সত দিব। এই উত্তৰটো আপোনাৰ পৰা পাম বুলি আশা কৰিলোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আমি আজি 19টা কুৱেশ্যন আলোচনা কৰিলোঁ আৰু আপোনালোকৰ বাবে এটা কুৱেশ্যন আগবঢ়ালোঁ। গোটেইখিনি আচলতে ইম্পৰ্টেণ্ট। শংকৰদেৱৰ ওপৰত অসমৰ যিকোনো এক্সামতে আচলতে
এনেধৰণৰ কুৱেশ্যন সুধিবই। গতিকে শংকৰদেৱৰ ওপৰত আমাৰ A to Z নলেজ থকাটো ভাল। লগতে আছাম হিষ্ট্ৰী, অসমীয়া সাহিত্য আদিৰ ওপৰতো বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব। তেনেধৰণৰ কুৱেশ্যনসমূহ আমি আমাৰ MLD এডুকেশ্যন চেনেলত ইতিমধ্যে আগবঢ়াইছোঁ আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছসমূহ আমি লৈ আহিম অনাগত দিনবোৰত। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি থ'ব আৰু আমাৰ যি প্ৰশ্ন উত্তৰ আমি আগবঢ়াম সকলো প্ৰশ্ন উত্তৰ আপোনালোকে চাই থাকিব, কাৰণ এনেবোৰ প্ৰশ্নই আপোনাকেই উপকাৰ কৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইমানতেই অন্ত পেলালোঁ। ধন্যবাদ। লগ হ'ম পুনৰ অন্য এটি ভিডিঅ'ত।